নমস্কাৰ, মোৰ নাম শ্ৰী নমিতা দেৱী। মই আজি পোনপ্ৰথমবাৰৰ বাবে আপোনালোকলৈ এটা কিটচেন ভিডিঅ' লৈ আহিছোঁ। ৰন্ধা বঢ়াটো আমি সকলোৱে কৰোঁ, কিন্তু সকলোৰে পদ্ধতিবিলাক বেলেগ বেলেগ হয়। মোৰ পদ্ধতিটো আজি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰিছোঁ। মই আজি ৰৌ মাছ, মগজ আৰু বিলাহীৰে বনাম। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট এটা দিব। চেনেলটোৰ নাম এণ্ডিছ কিটচেন এণ্ড ব্লগছ। চেনেলটো ছাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই ইয়াতে মাছখিনি ভাজিবৰ বাবে অকণমান নিমখ দি ল'লোঁ। তাৰপিছত ইয়াতে হালধি দিলোঁ মাছ ভাজিবৰ বাবে, আৰু মাছখিনি যাতে ফুটি নাযায়, বেছিকৈ নুফুটে, তাৰ বাবে মই ইয়াতে অকণমান তেল দি ল'লোঁ। তাৰপিছত মই কেৰাহীখনত তেল দি দিলোঁ। কেৰাহীখন ইতিমধ্যে গৰম হৈয়ে আছে। কেৰাহীখন মই আগতে বহাই থৈছিলোঁ। এতিয়া মই তাত মাছ বহাই দিম। মাছখিনি মই বহাই দিলোঁ ভাজিবৰ বাবে। এনেকৈ দি অলপ পিছত মাছখিনি লৰাই দিম। এতিয়া মোৰ মাছ আঞ্জাখন বহাবৰ বাবে আগৰ তেলখিনিতে মাছ ভজা তেলখিনিতে অকণমান আৰু তেল দি ল'লোঁ। তেলখিনিতো গৰম হৈয়ে আছে। এতিয়া ইয়াতে মই শুকান জলকীয়া দুটা আৰু তেজপাত কেইখিলামান দি দিম। ইয়াতে মই জুইটো অকণমান কমাই দিওঁ। পিঁয়াজ দি দিলোঁ। পিঁয়াজখিনি অলপ ভাজিবলৈ দিওঁ। ইয়াতে মই নিমখ এচামুচ দিলোঁ আৰু পিছত অলপ দিম নিমখ। পিঁয়াজখিনি মোৰ ব্ৰাউন কালাৰ হৈয়ে গৈছে। পিঁয়াজখিনি ভজা হৈছে মোৰ। ইয়াতে এতিয়া মই কাটি থোৱা আলুখিনি দিম। এতিয়া মই কাটি আগতে অলপ সৰু সৰুকৈ টুকুৰা কৰি লৈছোঁ আলুখিনি। এইখিনি মই ইয়াতে অলপ ভাজি লৈ অকণমান পানী ছটিয়াই দি সেইখিনি অকণমান ভাজি লওঁ। ইয়াতে মই এতিয়া আগতে বটি থোৱা নহৰুখিনি দি দিম।
নহৰুখিনি অৱশ্যে পিঁয়াজ ভজা হোৱাৰ পিছতো দিব পাৰিলে হয়, আৰু এতিয়া দিলেও একো কথা নাই। নহৰুখিনিও সুন্দৰকৈ ভজা গৈছে, আলুখিনিও ভজা হৈছে, সিজি গৈছে আলু। ইয়াতে মই এতিয়া বিলাহী দি দিম। গেছৰ চুইচটো অকণমান, জুইটো অকণমান কমাই দিছোঁ। এতিয়া মই হালধি দিয়া নাই, এতিয়া মই ইয়াতে হালধি দিম। এতিয়া পিঁয়াজখিনি, বিলাহীখিনি গলি যাবলৈ এতিয়া মই আকৌ কিছু সময় ঢাকি থ'ম। বিলাহীখিনি আৰু আলুখিনি ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই ইয়াতে গেছৰ জুইটো অকণমান বঢ়াই দিলোঁ, মই তেতিয়া কমাই থৈছিলোঁ। ইয়াতে মই এতিয়া, মই আগতে কৈছিলোঁ আজি মগজেৰে বনাম বুলি, ৰৌ মাছ। ইয়াতে মগজ বিলাহীৰে, ইয়াতে মই আগতে মিক্সিত মাৰি থৈ দিছোঁ মগজ আৰু আদা একেলগে লৈ। ইয়াতে মই মিহি পেষ্টটো দিছোঁ, এইটো ইয়াতে ঢাকি দিলোঁ। এতিয়া মই ইয়াতে ধনিয়া গুড়ি দিম, 1.5 চামুচ, সৰু চামুচেৰে দিছোঁ আৰু ধনিয়া গুড়ি। আৰু মই দিম ইয়াতে এই জিৰা গুড়িও সৰু চামুচেৰে 1.5 চামুচ জিৰা গুড়ি মই দিলোঁ। এইখিনি অকণমান ভাজি যোৱাৰ নিচিনা হ'লে সোৱাদ লাগে। সেয়েহে মই এইটো অলপ লগাই দিছোঁ। ইয়াতে মই ৰং উঠিবৰ বাবে কাশ্মীৰী জলকীয়াৰ গুড়ি অলপ দিছোঁ ৰংটোৰ বাবে। সবটো কি সুন্দৰ হৈছে গ্ৰেভিখিনি। ইয়াতে কিন্তু মই পানী দিম, অলপ ভাজি যোৱা নিচিনা হ'লে প্ৰথমতে মই এইখিনি পানী দি লওঁ। এইটোকৈ ভাজি থোৱা মাছ 5 টুকুৰ, ডাঙৰ ডাঙৰ মাছ 5 টুকুৰ দি দিম।
মাছখিনি ইয়াতে অকণমান সিজিলোঁ। সেই মাছখিনিৰ সোৱাদটো উঠিলে ইয়াত মই আকৌ অলপ বেছিকৈ পানী দিম, কিন্তু আঞ্জা হোৱাকৈ জুলীয়া অলপ মই ঢাকি থ'লোঁ। মই এতিয়া ঢাকনিটো গুচাই চাওঁ আৰু ইয়াতে আমি অকণমান জোল বেছিকৈ কৰিম। ভাতেৰে খোৱা হিচাপত, মাছৰ আঞ্জা হিচাপত 5জন মানুহৰ বাবে। সেয়েহে মই ইয়াতে পানী দিলোঁ আৰু অলপ নিমখো দিব আছোঁ। তেতিয়া অলপ নিমখ দিছিলোঁ। এতিয়া মই ইয়াতে গৰম কৰি থোৱা পানী দি লওঁ। তাৰপিছত এইখিনি কি সুন্দৰ ৰং হৈছে নহয় জানো। এতিয়া মই পানী দিলোঁ। মাছখিনিৰ সোৱাদটো ধুনীয়াকৈ আঞ্জাখনত উঠিছে। এতিয়া মই এইখিনি পানী লাগিব, অকণমান শুহিবতো। এতিয়া আঞ্জাখন মোটামুটি হৈয়ে গ'ল। এটা উতল আহিলে মই আঞ্জাখন নুমাই থ'ম। ইয়াতে মই অকণমান আৰু অলপ নিমখ দিলোঁ। তেতিয়া নিমখটো 1 চামুচ দিছিলোঁ। এতিয়া মই আন্দাজ অনুসাৰে এইখিনি নিমখ দি দিব আৰু এতিয়া এই আঞ্জাখন ভালকৈ উতলিলে ইয়াতে মই কেঁচা ধনিয়াৰ পাত কেইটামান কাটি দিম। দিলে মোৰ আঞ্জাখন হৈয়ে গ'ল। চাওকচোন আঞ্জাখনৰ ৰং কি সুন্দৰ হৈছে নহয় জানো। এনেকৈ ৰান্ধি খাবচোন, আপোনালোকে বহুত সোৱাদ লাগিব। এতিয়া মই ঢাকনিটো গুচাই চাওঁ। আঞ্জাখন এয়া ধুনীয়াকৈ উতলি আছে, ইমান ধুনীয়াকৈ উতলিছে। ইয়াতে মই আৰু 1 মিনিট উতলিব দিম। এনেকৈ ইমান পনীয়াকৈ নাখায়, আকৌ অলপ গ্ৰেভি টাইপতো খাব পাৰে আপোনালোকে, কিন্তু মই এখন আঞ্জা বনাইছোঁ মাছৰ, সেয়েহে মই ধুনীয়াকৈ উতলিছে। এতিয়া মই ইয়াতে কেঁচা ধনিয়াৰ পাত দি কেইটামান কেঁচা ধনিয়াৰ পাত দি মই নুমাই থ'ম। মই কাটি থোৱা ধনিয়াৰ পাত কেইটামান দি দিলোঁ। এতিয়া মই মোৰ আঞ্জাখন সুন্দৰকৈ হৈ গ'ল। এতিয়া মই আঞ্জাখন নমাই থওঁ। আপোনালোকক আকৌ এবাৰ কৈছোঁ, মোৰ চেনেলটোৰ নাম এণ্ডিছ কিটচেন এণ্ড ব্লগছ। আপোনালোকে মোৰ ভিডিঅ'টো চাই শেষলৈকে চাব বাৰু। চাই ভাল পাইছে যদি এটা লাইক এটা দিব, লগতে কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব বুলি অনুৰোধ কৰিলোঁ। নমাই থৈ আকৌ অকণমান কেঁচা ধনিয়া ছটিয়াই দিলোঁ। চাওকচোন আঞ্জাখনৰ ৰং কি সুন্দৰ হৈছে। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আকৌ এবাৰ কৈ থ'লোঁ। ধন্যবাদ।